গুড ইভিনিং ফ্ৰেণ্ড, কি খবৰ? সন্ধিয়া চাহকাপৰ কাৰণে ৰেডি কৰি লওঁগৈ। আৰু যিহেতু বতৰটো ঠাণ্ডা, বৰষুণ পৰি আছে, ঠাণ্ডা ঠাণ্ডা অনুভৱ। আৰু ভাবিলোঁ চাহৰ লগত গৰম গৰম মালপোৱা বনাই লওঁ আৰু খাওঁ। ভাল লাগে নহয় জানো? বিস্কুটতকৈও ঠাণ্ডা বতৰ যিহেতু মালপোৱা বা তেনেকুৱা কিছুমান বস্তু বনাই খাবলৈ ভাল লাগে। আৰু ময়ো তাকে বনাওঁগৈ আৰু খাওঁ চাহকাপ। ঠাণ্ডা ঠাণ্ডা বতৰ। এয়া মালপোৱা গুলি লৈছোঁ মালপোৱা বনাবলৈ আটাৰ। গৰম গৰম মালপোৱা ৰেডি। এতিয়া খোৱাহে কথা আৰু চাহৰ লগত। আৰু চাহ ধুনীয়াকৈ উতলি আছে। গৰম গৰম মালপোৱা বনাই লৈছোঁ, চাহ বনাই লৈছোঁ আৰু এতিয়া ড্ৰয়িং ৰুমতে ধুনীয়াকৈ বহি লৈছোঁ আলহীৰ নিচিনাকৈ আৰু চাহকাপ খাই লওঁ। মজা।